নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 4 এক্সামৰ 10 লেভেলৰ যিখন কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰখনৰ ইংলিছৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই কুৱেশ্যনসমূহ আমি আপোনালোকৰ বাবে পেপাৰ ছেট এৰ পৰা লৈছোঁ। পেপাৰ ছেট যিখিনি ইংলিছৰ কুৱেশ্যন আছিল, সেই ইংলিছৰ কুৱেশ্যনসমূহ 86ৰ পৰা 100 নং কুৱেশ্যনৰ মাজত আহিছিল। এতিয়া আমি কুৱেশ্যনসমূহ চাওঁ আহক। 86 নং কুৱেশ্যনত দিয়া আছে যে কুৱেশ্যন নং 86 to 88 চুজ দ্য কাৰেক্ট চিনোনিমছ ফৰ দ্য গিভেন ৱৰ্ড। অৰ্থাৎ 86ৰ পৰা 88 নং কুৱেশ্যনৰ মাজত যিকেইটা প্ৰশ্ন আছে, সেইকেইটা শব্দৰ শুদ্ধ সমাৰ্থক শব্দটো বিচাৰি উলিয়াই লিখা। 86 নম্বৰ যিটো ৱৰ্ড দিছে, ৱৰ্ডটো হৈছে পম্পাছ, যাৰ অৰ্থ হৈছে আড়ম্বৰপূৰ্ণ। ইয়াৰ শুদ্ধ সমাৰ্থক শব্দটো হ'ব অপশ্যন নম্বৰ চি, সতী, যাৰ অৰ্থ হৈছে অহংকাৰী। 87 নং শব্দটো দিয়া আছে টিমিড, ইয়াৰ অৰ্থ হৈছে ভেৰু অথবা ভয়াতুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, কাৱাৰ্ড। কুৱেশ্যন নম্বৰ 88ত দিয়া আছে ভাৰ্চি, ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, মৰেলিটি, যাৰ অৰ্থ হৈছে নৈতিকতা। ইয়াৰ পিছতে কুৱেশ্যন নং 89 to 91 চুজ দ্য কাৰেক্ট এণ্ট'নিম ফৰ দ্য গিভেন ৱৰ্ড। ইয়াৰ পিছত আমাক 89ৰ পৰা 91 নং কুৱেশ্যনৰ মাজৰ যিকেইটা কুৱেশ্যন, সেই কুৱেশ্যন কেইটাক আমাক বিপৰীত শব্দ লিখিবলৈ দিছে। কুৱেশ্যন নম্বৰ 89ত দিয়া আছে হাৰাছ, যাৰ অৰ্থ হৈছে হাৰাশাস্তি কৰা, আৰু ইয়াৰ বিপৰীত শব্দটো চাবলৈ গ'লে আমি দেখিবলৈ পাম যে অপশ্যন নম্বৰ বিত থকা কমফৰ্ট শব্দটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছতে আহিলে 90 নং কুৱেশ্যনটো। ইয়াত শব্দটো দিয়া আছে জৰ্জিয়াছ, যাৰ অৰ্থ হৈছে খুব ধুনীয়া বা অতি সুন্দৰ। ইয়াৰ বিপৰীত শব্দটো চাবলৈ গ'লে হ'ব অপশ্যন নম্বৰ ডি, ডুল। ইয়াৰ পিছতে 91 নং কুৱেশ্যনটো দিয়া আছে ব্লুম। ব্লুম শব্দটোৰ অৰ্থ হৈছে ফুলি উঠা বা উজলি উঠা বা জিলিকি উঠা। ইয়াৰ বিপৰীত শব্দটো আমি চাবলৈ গ'লে দেখিম যে অপশ্যন নম্বৰ এ, উইল্ড, যাৰ অৰ্থ হৈছে মৰহি যোৱা। ইয়াৰ পিছত দিয়া আছে কুৱেশ্যন নং 92 to 94 চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। ইয়াত শুদ্ধ প্ৰিপজিশ্যনটো বহাবলৈ দিছে 91ৰ পৰা 94 নং কুৱেশ্যন কেইটাত। 92 নং কুৱেশ্যনটো দিয়া আছে আই অলৱেজ গেট নাৰ্ভাছ ৱেন আই হেভ টু স্পীক ডেছ এন অডিয়েঞ্চ। ইয়াত ৰাইট এনচাৰটো হ'ব বি, ইন ফ্ৰণ্ট অফ, অৰ্থাৎ মই যেতিয়া কাৰো অডিয়েঞ্চৰ সন্মুখত ভাষণ দিবলৈ যাওঁ বা বক্তৃতা দিবলৈ যাওঁ, সদায় নাৰ্ভাছ ফিল কৰোঁ। ইয়াৰ পাছতে 93 নং কুৱেশ্যনটো হৈছে ছাবমিট ইয়ৰ এছাইনমেণ্ট ডেছ 10 days অফ দ্য এনাউন্সমেণ্ট। ইয়াত ৰাইট এনচাৰটো হ'ব এ, উইদিন, অৰ্থাৎ এনাউন্সমেণ্ট কৰাৰ 10 দিনৰ ভিতৰত তুমি তোমাৰ এছাইনমেণ্টটো ছাবমিট কৰিব লাগিব। ইয়াৰ পিছতে আহিলে 94 নং কুৱেশ্যন। কুৱেশ্যন নং 94ত দিয়া আছে ন' ষ্টুডেণ্ট অৰ টিচাৰ শুড বি ডেছ দিছ ফেমাছ ৰেফাৰেন্স বুক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, উইদাউট। ইয়াৰ পাছতে দিয়া আছে কুৱেশ্যন নং 95 to 96 চুজ দ্য কাৰেক্ট অপশ্যন। কুৱেশ্যন নং 95ৰ পৰা 96ৰ মাজৰ প্ৰশ্নকেইটাত আমাক শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই লিখিবলৈ কৈছে। কুৱেশ্যন নং 95 এ নাম্বাৰ অফ ভেছেল ট্ৰেভেলিং টুগেডাৰ আণ্ডাৰ এস্কৰ্ট ফৰ দ্য চেক অফ ছেফ ইজ কল্ড। ইয়াত ৰাইট এনচাৰটো হ'ব বি, কনভয়। কুৱেশ্যন নং 96ত দিয়া আছে লভ ফৰ ওৱানছ কাউণ্ট্ৰি ইজ ন'ন এজ। ইয়াত ৰাইট এনচাৰটো হ'ব বি, পেট্ৰিয়টিজিম। ইয়াৰ পিছতে দিয়া আছে কুৱেশ্যন নং 97 to 98 ইন দ্য ব্লেংকছ উইথ কাৰেক্ট অপশ্যন। ইয়াত 97 নং কুৱেশ্যনটো দিয়া আছে এ গিফটেড চাইণ্টিষ্ট নিউটন ডেছ চাম অফ দ্য মষ্ট ফাণ্ডামেণ্টেল লজ ইন দ্য হিষ্ট্ৰী অফ চায়েন্স। ইয়াত ৰাইট এনচাৰটো হ'ব চি, ডিস্কভাৰ্ড। কুৱেশ্যন নং 98 উই অল আৰ ৱৰিড এবাউট দ্য ডেছ কণ্ডিশ্যন অফ দ্য কোম্পানী। ইয়াৰ ৰাইট এনচাৰটো হৈছে বি, ফাইনেন্সিয়েল। 9 নং কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট অৰ্ডাৰ টু কমপ্লিট দ্য চেণ্টেন্স। ইয়াত 1 নম্বৰত দিয়া আছে ৰিলেশ্যনশ্বিপ বিটুইন টু অৰ মোৰ। 2 নম্বৰটো দিয়া আছে পিপুল, প্লেচ অৰ থিং। 3 নম্বৰতে দিয়া আছে এ ৰিলেশ্যনশ্বিপ ইন স্পেচ অৰ টাইম এজ এ লজিকেল। 4 নম্বৰত দিয়া আছে প্ৰিপজিশ্যন আৰ ইউজ টু চ'। ইয়াত ৰাইট এনচাৰটো হ'ব চি। প্ৰথমে আহিব 4 নম্বৰটো প্ৰিপজিশ্যন আৰ ইউজ টু চ'। ইয়াৰ পিছতে আহিব 3 নম্বৰ অপশ্যনটো দিয়া আছে এ ৰিলেশ্যনশ্বিপ ইন স্পেচ অৰ টাইম এজ এ লজিকেল। ইয়াৰ পাছতে আহিব অপশ্যন নম্বৰ 1 ৰিলেশ্যনশ্বিপ বিটুইন টু অৰ মোৰ। তাৰপিছত আহিব অপশ্যন নম্বৰ 2 পিপুল, প্লেচ অৰ থিংছ। ইয়াৰ পিছতে আহিলে 100 নং কুৱেশ্যনটো। 100 নং কুৱেশ্যনটো দিয়া আছে এ গ্ৰুপ অফ লায়ন ইজ কল্ড, অৰ্থাৎ এটা সিংহৰ জাকক কোৱা হয় অপশ্যন নম্বৰ বিত থকা প্ৰাইড। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী সময়ত আমি পুনৰ আন কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম।
তাৰ উপৰিও আপোনালোকক জনাই দিওঁ যে ADRE গ্ৰেড 4 8 লেভেলৰ যিখন 2022 কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখনত অহা ইংলিছ প্ৰশ্নসমূহ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, চাই ল'ব পাৰিব। লগতে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।